হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো বৰ্তমান ভাল। আৰু এতিয়া আমাৰ বেটা শুই উঠি আহিছে। শুই উঠি আহিছা নাই কৈ দিয়া? ঐ কি কৰি আহিছা? শুই উঠি আহিছে বুলি কোৱা। শুই উঠি আহিছে, সেইকাৰণে মই বাহিৰলৈ লৈ আহিছোঁ। মানে সি বাহিৰত থাকি বহুত বেছি ভাল পায় আৰু বাহিৰত এইকেইদিন মানে বেছিকৈ বাহিৰত ফুৰিবলৈ পাইছে। মানে বাপেকৰ স্কুল বন্ধ, যিহেতু এতিয়া জুলাই গৰম বন্ধ দিছে আৰু আমাক অকণমান ফুৰাবলৈও নিছে এইকেইদিন। আৰু সি এইকেইদিন ফুৰিবলৈ পাই বিৰাট তাৰ ফূৰ্তি, আৰু বাহিৰত বেছিকৈ ঘূৰিবলৈ পাইছে বাপেকৰ লগত, সেইকাৰণে আৰু বেছি ফূৰ্তি পাইছে। আৰু সেইকাৰণে তাৰ মানে এইটো অভ্যাসতে পৰিণত হৈছে অকল আৰু শুই উঠি বাহিৰলৈ যোৱা, ভিতৰত নাথাকে, অকল বাহিৰত থাকে। আৰু বাইকখন দেখিলে যে একদম জাপ মাৰি দিয়ে, বাইকত উঠিব লাগে, বাইকত যায় মানে ক'ৰবাত ফুৰিব যায়। আৰু আমি অলপ দেৰি আজিও গৈছিলোঁ, খুৰাৰ ঘৰলৈ গৈছিলোঁ। তাহাঁতৰ খুৰাৰ ছোৱালীজনী মানে বাৰ্থডে আছিলে, তালৈ মাতিছিলে ভাত খোৱাকৈ। গতিকে তাত আমি ভাত খালোঁগৈ। খাই বৈ অহাৰ পিছত সি শুলে, এতিয়া উঠিছে। সেইকাৰণে অকণমান বাহিৰলৈ লৈ আহিছোঁ, বাপেক নাই। মানে মিষ্টাৰ গৈছে এতিয়া ক্লাছলৈ, টিউশ্যন কৰিব গৈছে। আৰু এতিয়া মই তাক অকণমান কিবা এটা খুৱাই ল'ম। দিনটোত দিওঁ, দিনটো মানে ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া সময়তো তাক কিবা এটা দিওঁ। ফল থাকিলে ফলেই দিওঁ। এতিয়া আপেল আছে, আপেল দিম। সি আপেল খাই ভাল পায়। কিন্তু খিচিৰি এতিয়ালৈকে নাই খোৱা দেই। অন্নপ্ৰাশন পাতি গ'লোঁ বাৰু, কিন্তু খিচিৰি, দালি, পাচলি এইবিলাক ইমান ভাল নাপায় খাই পেলাই। সি জলপান খায়, জলপান মানে পিঠাগুড়ি আৰু চুজি, তাৰপিছতে উটছ, এইকেইটাই দি আছোঁ। আজি চেৰেলেকো দিওঁ মাজে মাজে। হয়নে নহয়? কি খোৱা কৈ দিয়া, তুমি কি খোৱা? কি খোৱা তুমি? আৰু আপেল খাই ভাল পায়, সেইকাৰণে গধূলি সময়ত পাৰিলে মই আপেল দিওঁ। মানে আপেলটো কুকাৰত হুইচেল দি পেলাই 2-3টামান হুইচেল দি দিওঁ। তাৰপিছতে চেকনিত চেকি পেলাই এনেকৈ আপেলৰ পিউৰি বনাই পেলাই মই তেনেকৈ দিওঁ তাক, সেইটো খায়। আৰু কল খায়, ফলৰ ভিতৰত সেই দুটাই খায়, বেলেগ নাখায় বাৰু। গতিকে তাক মই এতিয়া খুৱাম এতিয়া, তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই যাব। মই তাক আপেলৰ মানে পিউৰি বনাই দিওঁ। আপেলটো এনেকৈ বইল কৰি লওঁ কুকাৰটো। এইটো বহুত ডাঙৰ কুকাৰ দেই, মানে সৰু কুকাৰটোত ভাত বনোৱা আছিলে, সেইকাৰণে এইটো কুকাৰতে বনালোঁ। তালৈ অকণমানি কুকাৰ এটা লৈ লৈছোঁ। এতিয়া এইটো মানে চাফা হৈছিলে কাৰণে এইটোতে দিলোঁ। আৰু সেয়া সি কি কৰি আছে চাই লওক, হয় নহয়? তাৰপিছতে মই এইখন চেকনি তেনেকৈ চেকি দিওঁ। মানে মই মিক্সিত একো বস্তুৱে নিপিছোঁ, চেকনিতে চেকি দিওঁ। আৰু চামুচ যে লৈছোঁ এনেকুৱা দপাত, এপাতে মানে মই চেকিবৰ কাৰণে লৈছোঁ, আৰু এপাতে মই তাক খুৱাম। আমি সৰু পাতে খুৱাওঁ, এপাতে চেকিম মানে এনেকৈ চেকি দিম আৰু। গতিকে এনেকৈ মই বনাই পেলাই তাক দিওঁ। এয়া মোৰ আপেলৰ পিউৰি হৈ গ'ল, এনেকৈ চেকি ল'লোঁ। এতিয়া তাক খুৱাই লওঁ, তাৰপিছত আপোনালোকক দেখাম। ইয়াৰ আমনি লাগিছেগৈ, খং উঠিছেগৈ মানে। তাক এই ষ্টলাৰখনত বহুৱাই থ'লে সি বেয়া পায় আজিকালি, মানে বহুত দেৰি বেছি বহি নাথাকে, অকণমান দেৰি বহিলে তাৰ আমনি লাগে। গতিকে মই তাক খুৱাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। ৰাম ৰাম, ল'ৰা ছোৱালীক খুৱাবলৈ যে কি কৰিব নালাগে। প্ৰথমতে তাক দিলোঁ, সেই তেতিয়া নাখালে। মানে সি এনেই ধুনীয়াকৈ খায়, কিন্তু এতিয়া আনি পেলাই তাক বিচনাত শুৱাই পেলাই এনেকৈ দিলোঁ, সি নাখালে। তাৰপিছতে বাহিৰত নি ঘূৰাই পকাই আহি পেলাই কেনেকৈ খুৱাইছোঁ, এটা পেন দি দিছোঁ। আৰু সেই পেনটো খাই থাকোঁতেনে মই তাক এচামুচকৈ এনেকৈ আপেলকণ খোৱালোঁ, আৰু যেনে তেনে হ'লগৈ খুৱাই পেলাই। নিদিয়া খাবলৈ মোক মানে চাহ অকণ খুজি কম কৰি দিয়া বেটা আকৌ আৰু এতিয়া বাপেক ঘৰলৈ আহিলে, অহাৰ পাছত এয়া বাপেক আৰু পিতেকৰ মৰম আপোনালোকক দেখাইছোঁ। মানে সি বাপেক অহাৰ পিছত খুব ভাল পায়, যিহেতু বহুত দেৰি নাথাকে। আৰু এতিয়া সেয়া দুয়োটা মৰম খেলি আছে। মালিচ কৰি দিয়া আকৌ, মূৰটো আকৌ মালিচ কৰি দিয়া, মূৰটো মালিচ কৰি দিয়া, এইটো মালিচ কৰি দিয়া। শুলো দেই, আমি এতিয়া শুলো। বেটাই মালিচ কৰি দিছে, ভাল লাগি গৈছে, ভাল লাগি গৈছে। আৰু ল'ৰা বাপেকৰ লগত থাকোঁতেনে মই কিচেনলৈ আহিছোঁ। এয়া কঁঠাল গুটি আছিলে, কঁঠাল গুটি কেইটামান গুচাই লৈছোঁ। ভাবিছোঁ কিবা এটা বনাম আৰু আপোনালোকক অকণমান দেখাম।
কঁঠালগুটিকেইটা গুচাই হোৱাৰ পাছতে মই ল'ৰাৰ কাৰণে ওটছ মানে জলপানটো ৰেডি কৰিছোঁ। এয়া ওটছ বনাইছোঁ, তাক প্ৰথমতে খুৱাই লওঁ, তাৰপিছতহে আমাৰ খানা বনাম আৰু তাক খুৱাই মেলি আজৰি হ'লোঁ। আৰু এতিয়া মই আমাৰ কাৰণে বনাবলৈ লৈছোঁ। এয়া মাছ আছিলে, এটা মাগুৰ মাছ আছিলে, বাকীকেইটা তোৰা মাছ। এয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ, আৰু সেই ফ্ৰাই কৰা তেলতে কেইটামান মিঠি গুটি আৰু এটা তেজপাত দিছোঁ, লগতে এটা পিঁয়াজ কাটি দিছোঁ আৰু অকণমান আদা নহৰু বটা দি দিছোঁ। আৰু এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈ পেলাই তাতে হালধি দি দিছোঁ, আৰু সেয়া হৈ গ'ল। আৰু এয়া হৈছে নৰসিংহ আৰু ভেদাইলতা মই মিক্সিত এনেকৈ পিচি পেলাই লৈছোঁ, আৰু ভেদাইলতা আৰু নৰসিংহৰ জোল বনাম মাছৰ লগত, লগতে কঁঠালগুটি দি দিম। এইখিনি তেলত দি দিছোঁ, আৰু এতিয়া ইয়াতে অকণমান নিমখ দি ল'ম। নিমখ দি পেলাই অকণমান সময় মই এইখিনি ভাজি ল'ম, ভেদাইলতা আৰু নৰসিংহখিনি অকণমান ভাজি ল'ম। ইয়াৰ পৰা তেলখিনি ওলোৱালৈকে ভাজি থাকিম। সেইখিনি ভজা মেলা হৈ গ'ল, আৰু ভজাৰ পাছত মই পানী দি দিলোঁ, আৰু লগতে মাছকেইটাও দি দিলোঁ। সেয়া নেদেখুৱা আৰু লগতে কঁঠালগুটিকেইটাও দি দিলোঁ। কঁঠালগুটিকেইটা এনেকৈ ভাঙি পেলাই মই অকণমান পিটিকা কৰি লৈছোঁ, আৰু সেয়া দি ল'লোঁ। আৰু এইখিনি ভালদৰে উতলাৰ পিছত মাছৰ জোল আমাৰ ৰেডি হৈ গ'ল। এয়া মাছৰ জোল ৰেডি হৈ গ'ল খাবৰ বাবে। এতিয়া ভাত পানী খাই লওঁ। ভাতকেইটা বনাই হোৱাৰ পাছতে মই ল'ৰাক শুৱাই ল'লোঁ, সি শুলে, আৰু এতিয়া আমি ভাত পানী খাই আমিও শুম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে, নতুনকৈ চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।